পুৰণি কালত আমাৰ দেশত বিক্ৰমাদিত্য নামেৰে এজন ৰজা আছিল। তেওঁ প্ৰজাৰ সুখ দুখৰ কথা নিজে বুজ ল'বলৈ বুলি কেতিয়াবা ঘোঁৰাত উঠি ঘূৰি ফুৰিছিল। এনেকৈ ঘূৰি ফুৰোঁতে ৰজাই এদিন এজন মানুহৰ ঘৰত এটা ভাটৌ চৰাই দেখিলে। ৰজাক দেখি চৰাইটোৱে চিঞৰিবলৈ ধৰিলে, ৰবি ৰবি ৰবি, ধৰ 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 ধৰ, মাৰ 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 মাৰ। চৰাইজনীৰ ব্যৱহাৰত বিক্ৰমাদিত্য একেবাৰে সন্তুষ্ট নহ'ল। আকৌ আন এদিনৰ কথা, ৰজাই আন এঘৰত এটি ভাটৌ দেখা পালে। ৰজাক দেখি তেতিয়া চৰাইটোৱে মাত লগালে, মহাৰাজ নমস্কাৰ, ভিতৰলৈ সোমাই আহক। আৰু চৰাইজনীৰ এনে সৎব্যৱহাৰত বিক্ৰমাদিত্যই খুব আনন্দ পালে। ৰজা বৰ আচৰিত হ'ল। তেওঁ ভাবিলে যে দুয়োটা একেই ভাটৌ চৰাই, কিন্তু দুয়োৰে ব্যৱহাৰ সম্পূৰ্ণ বিপৰীত। এটা চৰাইৰ মুখত কেৱল ৰবি ৰবি, ধৰ ধৰ, মাৰ মাৰ এনেধৰণৰ মাত, আৰু আনজনী চৰাই খুব নম্ৰ ভদ্ৰ। তাইৰ মুখত কেৱল নমস্কাৰ, আহক বহক এনেকুৱা ধৰণৰ মাত। ৰজাৰ মনত কৌতূহল উপজিল। তেওঁ সকলো কথাৰ ভুলৈ জানিব পাৰিলে যে ৰবি ৰবি, ধৰ ধৰ, মাৰ মাৰ আদি শব্দৰে চিঞৰা ভাটৌটো এজন দুষ্ট লোকে পুহিছিল। তাৰ সূতা কথা শুনি চৰাইটোৰ মাত কথাও সূতা হ'ল। আৰু আনটো আকৌ এজন সাধু লোকে পুহিছিল। সাধুৰ ঘৰত সদায় সজ কথা শুনি তাৰ মাত কথাবোৰো শুৱলা হৈ পৰিল। এতেকে যেয়ে যেনে সংগত বাস কৰে তাৰো মাত কথা, স্বভাৱ চৰিত্ৰ আদি তেনে হয়। সৎ সংগৰ পৰাহে ভাল কথা, ভাল জ্ঞান আদি লাভ কৰিব পৰা যায়। গতিকে আমাৰ অভিভাৱক বা পিতৃ মাতৃসকলে নিজৰ ল'ৰা ছোৱালীক অনুশাসনত ৰাখি তেওঁলোকৰ বন্ধু বা সংগৰ বিষয়ে জানি লোৱা উচিত। কথাটো নহয়নে বাৰু? আজিৰ ভিডিঅ'টি চাই যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।